নমস্কাৰ মই শিখাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কঁঠালৰ কেইটামান ৰেচিপি। আপোনালোকক দেখাম মইনো কি বনাওঁ, চাওঁচোন আহক। লৈছোঁ, কাটি লৈ পেলাই ইয়াৰে গোটেইখিনি অঁতৰাই ল'লোঁ। অঁতৰাই লৈ পেলাই এতিয়া মই এইখিনিত মিক্সিত গুড়ি কৰি কঁঠালৰ এটা মিল্ক শ্বেক বনাম আৰু আইচক্ৰীম বনাম। আহকচোন চাওঁ মই কেনেকৈনো আইচক্ৰীম বনালোঁ। মই এটা মিক্সিত কঁঠাল ভৰাই ল'ম, তাৰপাছত গাখীৰ আছে, গাখীৰ দিম, তাৰপাছত এইখিনি গুড়ি কৰিম। এয়া কঁঠালৰ মিল্ক শ্বেক খাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু লগতে এয়া আইচক্ৰীম মই এইখিনি এটা মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই এইখিনি ফ্ৰিজত ৰাখি দিম 12 ঘণ্টাৰ কাৰণে। তাৰপাছত চামচোন মোৰ আইচক্ৰীম হয়নে নহয়। ঢাকি লৈছোঁ। আপোনালোকে সদায় আইচক্ৰীম বনালে এনেকৈ ঢাকি ল'ব, সেৱা সোমোৱা বাচন হ'ব নোৱাৰিব। এনেকৈ ঢাকি লৈ পেলাই মই এতিয়া এইখিনি ৰাখি দিম। বহুত ধৰণৰ আইচক্ৰীম বনোৱা ভিডিঅ' মই পাই আছোঁ, দেখি আছোঁ, বা মই আজি কঁঠালৰ আইচক্ৰীম বনাই চাইছোঁ। মই ভাবিলোঁ কঁঠালৰ আইচক্ৰীমকে বনাই চাওঁ কেনেকুৱানো বা হয়। ৰাখি দিছোঁ। মই পিঠাৰ কাৰণে ৰেডি কৰিছোঁ। এইখিনি মই এতিয়া মিক্সিত পিচি ল'ম। মই এতিয়া মিক্সিত ভৰাই ল'ম। মই হাতেই দিছোঁ আৰু ঘৰতে খাম যেতিয়া। এইখিনি মই এনেকৈ মিক্সিত পিচি ল'লোঁ। এয়া দেখিছে নহয়, এয়া বহুতখিনি কঁঠাল আৰু থাকিয়ে গৈছে। কঁঠালটো বহুত ডাঙৰ আছিলে, দুচৰীয়া কঁঠাল ওলাইছে। আৰু কঁঠালটো বহুতেই সোৱাদ হয়, সেইটো কাৰণে মই ইয়াতে চেনি একোৱেই দিয়া নাই। ইয়াতে মই এতিয়া আটা যোগ কৰিম। আপোনালোকে পিঠাগুড়িও দিব পাৰে বা ময়দাও দিব পাৰে। মই আটাকে যোগ কৰি দিছোঁ। আৰু ইয়াতে দিম মই এতিয়া অলপ বেকিং পাউডাৰ। ভালকৈ মিলাই ল'ম, ধুনীয়াকৈ এইখিনি মিলাই ল'ম। এতিয়া কেৰাহী গেছত দি পেলাই এতিয়া ইয়াতে মিঠাতেল দি ল'ম। মই ৰিফাইন তেলত বনোৱা নাই, মিঠাতেলতে বনাইছোঁ। আৰু কঁঠালৰ পিঠা এনেকৈ বনোৱা অভিজ্ঞতা নাই, আজি প্ৰথম বনাম, কেনেকুৱা হয় নাজানো। লগতে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছোঁ। এয়া মোৰ তেল গৰম হৈ গ'ল। এতিয়া মই ইয়াতে এটাকৈ দি যাম। জুইটো সদায় মিডিয়াম ফ্লেমত ৰাখিব, নহ'লে এইখিনি জ্বলি যাব। মোৰ কঁঠালৰ পিঠা হৈ গ'ল। খাবলৈ যে ইমান সোৱাদ হৈছিলে। ফালে মোৰ আইচক্ৰীমখিনিও ৰেডি হৈ গ'ল। ইমান ধুনীয়া হৈছে আইচক্ৰীমখিনি। খাবলৈও বহুত ধুনীয়া হৈছে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে। গতিকে ভিডিঅ'টো আজি ইমানেই। ধন্যবাদ।